নমস্কাৰ। জনসংখ্যা বিতৰণৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকসমূহৰ ভিতৰত আমি গোটেইকেইটা আলোচনা কৰিছোঁ। এটাই আমাৰ বাকী আছিলে, সেইটো হৈছে সমাজ সাংস্কৃতিক কাৰক। আমি জানো যে মানুহে এখন সুস্থ সমাজত থাকি বসবাস কৰি ভাল পায়। গতিকে আমি যদি এখন ৰাজনৈতিকভাৱে বা ধৰ্মীয় ফালৰ পৰা এখন সুস্থিৰ সমাজ পাওঁ, তেনেকুৱা ধৰণৰ সমাজ এখনত আমি বসবাস কৰিবলৈ আগ্ৰহী হওঁ। গতিকে সুস্থিৰ ৰাজনীতি, অৰ্থনীতি আৰু শৃংখলিত সমাজ ব্যৱস্থাৰ ৰাষ্ট্ৰসমূহ পৃথিৱীৰ যিকোনো দেশৰ লোকৰ দৃষ্টিত জীৱিকা অৰ্জন তথা বসতি স্থাপনৰ লক্ষ্য হৈ পৰে। গতিকে ৰাজনৈতিকভাৱে ঠাইখন সুস্থিৰ হ'ব লাগিব, অৰ্থনৈতিকভাৱেও সুস্থিৰ হ'ব লাগিব আৰু শৃংখলিত সমাজ ব্যৱস্থা হ'ব লাগিব। তাত যদি আমি সুস্থিৰ ৰাজনীতি এখন নাপাওঁ এখন ঠাইত, তেনেকুৱা ধৰণৰ ঠাইত আমি বসবাস কৰিবলৈ আমি ইচ্ছুক নহওঁ, বা যিখন ঠাইৰ অৰ্থনৈতিক দুৰ্বল তেনেকুৱা ধৰণৰ ঠাইতো আমি থাকিবলৈ ভাল নাপাওঁ। আৰু যিখন সমাজ সুস্থিৰ সমাজ নহয়, য'ত নেকি বিভিন্ন ধৰণৰ কুসংস্কাৰ চলে, বেয়া কাম চলে, তেনেকুৱা ধৰণৰ সমাজতো কোনো মানুহে থাকি ভাল নাপায়। গতিকে সকলোবিলাক সুস্থিৰ এখন সমাজ বা ৰাজনীতিৰ ফালৰ পৰা সুস্থিৰতা বা অৰ্থনীতিৰ ফালৰ পৰা সুস্থিৰতা হোৱা এখন ঠাইহে আমি বাছনি কৰোঁ আমি বসতি কৰিবৰ বাবে। গতিকে পৃথিৱীৰ যিবিলাক সুস্থিৰ ৰাজনৈতিকভাৱে সুস্থিৰ, ধৰ্মীয়ভাৱে সুস্থিৰ, তেনেকুৱা ধৰণৰ ঠাইত পৃথিৱীৰ জনবসতিবিলাক বেছি হোৱা দেখা যায়। আৰু যিবিলাক ঠাইত ৰাজনৈতিকভাৱে সুস্থিৰতা নাই বা অৰ্থনীতি পিছপৰা, দুৰ্বল অৰ্থনীতি বা সমাজখন পিছপৰা, তেনেকুৱা ধৰণৰ ঠাইৰ পৰা প্ৰব্ৰজন হোৱাও দেখা যায়। বিভিন্ন ঠাইত দেখা যায় যে বেছি সম্পত্তি, বিশেষকৈ মাটি মানুহে দখল কৰিবৰ বাবে বিভিন্ন ভিতৰুৱা অঞ্চললৈ গুচি আহে আৰু তাত বেছি পৰিমাণে ঠাই আগুৰি বা ভূমি সম্পত্তি লাভ কৰিবৰ বাবে মানুহে বিভিন্ন ভিতৰুৱা ঠাইতো বসতি কৰা দেখা যায়। আকৌ যিবিলাক ঠাইত ধৰ্মীয় সহানুভূতি দেখা যায়, মানুহবিলাকৰ যে যোনে যি ধৰ্ম পালন কৰে, সেই ধৰ্ম পালন কৰাৰ সকলো ধৰণৰ সুবিধা য'ত থাকে, তেনেকুৱা ধৰণৰ ঠাইতো মানুহে জনবসতি বেছিকৈ হোৱা দেখা যায়। মানুহে আমাৰ বিশেষকৈ আমাৰ ভাৰতবৰ্ষত ধৰ্মক অতিকৈ গুৰুত্ব দিয়া হয়, আৰু ধৰ্ম পালন কৰিব য'ত ভালদৰে পাৰে, তেনেকুৱা ধৰণৰ ঠাইতে মানুহে বসতি কৰা দেখা গৈছে। গতিকে ধৰ্মীয় আবেগ, অনুভূতি তথা ৰাজনৈতিক সুস্থিৰতা, অৰ্থনৈতিক সুস্থিৰতা, সমাজ এখন সুস্থিৰ, তেনেকুৱা ধৰণৰ ঠাইতহে জনবসতি অধিক হোৱা দেখা যায়। গতিকে আমি গোটেইকেইটা কাৰক পালো। প্ৰথমটো আছিলে ভৌগোলিক বা প্ৰাকৃতিক কাৰক, দ্বিতীয়টো আছিলে অৰ্থনৈতিক কাৰক, আৰু তৃতীয়তে হ'ল সমাজ সাংস্কৃতিক কাৰক। এই তিনিওটা কাৰকে পৃথিৱীৰ জনবসতি বিতৰণত প্ৰভাৱ পেলায়। বেলেগ বেলেগ দেশত, বেলেগ বেলেগ ঠাইত জনবসতি কিমান থাকিব সেইটো নিৰ্ভৰ কৰে এইকেইটা কাৰকৰ ওপৰত। গতিকে ভিডিঅ'টো যিমানখিনি বুজাব চেষ্টা কৰিছোঁ, যদি ভালদৰে বুজি পাইছে তেতিয়াহ'লে সকলোৱে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব। যিহেতু আমি ক্লাছ কৰিব পৰা নাই, অনলাইনতে সকলোকে এই সুবিধাখিনি দিবৰ কাৰণে চেষ্টা কৰিছোঁ। যিমান পাৰি সুবিধাখিনি বেলেগক দিবৰ কাৰণে চেষ্টা কৰিম।